স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ। আজি মই এখন সত্ৰত উপস্থিত আছোঁ। সেইখন হ'ল শ্ৰী শ্ৰী মহাপুৰুষীয়া বৈষ্ণৱ সত্ৰ, যিখন খোলাবাৰীত অৱস্থিত, মানে গণকবাৰী খোলাবাৰীত অৱস্থিত এখন সত্ৰত মই উপস্থিত আছোঁ। আপোনালোক সকলোৱে এই সত্ৰখনত আহিব পাৰে। মই অকণমান ঠিকনাটোৰ আভাস আপোনালোকক দি দিছোঁ। MB ৰোড অৰ্থাৎ মঙলদৈ ফুটিয়াচাং ৰোডেদি আহি আপুনি ফুলাবাৰী চক, এটা তাৰ ফুলাবাৰী যোনটো তিনিআলি চক আছে, সেই তিনিআলি চকটো আহি অলপমান সোমাই গৈ এটা গাঁৱলৈ টাৰ্ণিং পাব, এই শিলগুটি থকা ৰাস্তাৰ। সেইটো অলপ সোমাই আহি আপোনালোকে এই সত্ৰটোত উপস্থিত হ'ব পাৰিব। মই আপোনালোকক অকণমান সত্ৰটোৰ ভিতৰচৰাটো অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। মই এতিয়া আপোনালোকক মূল সত্ৰৰ ভিতৰ ভাগলৈ লৈ যাব বিচাৰিছোঁ। তাতে পুথিপাঠ ধুনীয়াকৈ চলি আছে। পুথিপাঠৰ কিছু দৃশ্য আপোনালোকে ধুনীয়াকৈ দেখা পাইছে। মই যদি অকণমান পাৰোঁ তেতিয়া অলপ পুথিপাঠো শুনাই দিবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এটা অঞ্চলৰ বিভিন্ন ধৰণৰ লোকে সত্ৰৰ উন্নয়নৰ কাৰণে দান বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হৈছে। সেই দান বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সত্ৰৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। পুথি পাঠ কৰা পাঠকজনে পুথিৰ কথাখিনি সহজ সৰল ভাষাত ধুনীয়াকৈ ৰাইজৰ আগত উপস্থাপন কৰি দিছে। তাত বহু মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে। লগতে কিছুমান লোকে, মানে সত্ৰৰ যিবিলাক কৰ্মবৃন্দ আছে, তেওঁলোকে আলহী অতিথিক লগতে সত্ৰলৈ অহা মানুহবিলাক আপ্যায়ন কৰিবলৈ তৎপৰ হৈ পৰিছে। কিছুমানে চাহৰ যোগান ধৰি আছে আৰু কিছুমানে ভাতৰ ব্যৱস্থা কৰি আছে।
তুলসীপাত পঢ়াৰ অন্তত প্ৰসাদ দিয়াৰ পিছত এতিয়া মহাপ্ৰসাদ অৰ্থাৎ ভাত দিয়াৰ ব্যৱস্থা কৰিছে, মানে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰে। সেই দৃশ্যটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।